মানুহজন আৰু মই গুৱাহাটীৰ পৰা ঘৰলৈ বুলি আহি আছোঁ। আমি ৰুমৰ পৰা প্ৰায় 4মান বজাতে ওলাইছিলোঁ আৰু এয়া আহি ঘৰ পাওঁ হৈছোঁ এতিয়া। বৰ্তমান 8মান বাজিছে। আমি বাইক লৈ আহিছোঁ। এনে কোনোদিন আমি বাইক লৈ নাহোঁ, গতিকে ঘৰত আমি কাকো জনোৱা নাই। কেনেকুৱা কি পৰিস্থিতি হয় নাজানো। ছাৰপ্ৰাইজ দিম বুলি আহিছোঁ। আমাৰ ঘৰতো জনোৱা নাই আৰু তেওঁলোকৰ ঘৰতো কাকো জনোৱা নাই। কি পৰিস্থিতি হয় নাজানো। দেউতাই পিছে দোকান খুলিয়ে আছে, সেইকাৰণে আমি বাইকখন অকণমান আগুৱাই আনিছোঁ, যাতে আমি আহিছোঁ বুলি বাটত ৰ'লেতো দেখিব ন, গতিকে অলপ আগুৱাই আনি থৈছোঁ। সেই দেউতাই একো গমেই পোৱা নাই, মোবাইল চাই আছে চাগে, দেখাই নাই। আহকচোন চাওঁ কি পৰিস্থিতি হয় বাৰু। ফ্লাছটো জ্বলাই দিওঁ ৰ'বা, একো দেখা পোৱা নাই, আন্ধাৰ হৈ আছে গোটেই। কোনো নাই বাহিৰত, মনে আহিছোঁ। এতিয়ালৈকে কোনো একো গম পোৱা নাই আৰু দেউতা আছে দোকানত, একো গমেই পোৱা নাই। দেউতাই গমেই নাপায়। দেউতাই গমেই নাপায়। অ' বাইদেউ, বাইদেউ চাওঁ। জোস্না বাইদেউ মাতিছে। বাইদেউ গৈছোঁ ৰ'বা। ওলাই অহা নাই, গমেই নাপায়। দেউতাই গমেই পোৱা নাই, দেউতাই গমেই পোৱা নাই, দেউতাই গমেই পোৱা নাই। ছাৰপ্ৰাইজ বোলে, ছাৰপ্ৰাইজ। মই বেগটো যে থ'ব লাগে, মই এইটো ধান্দা হোৱা নাই। মই বেগটোও থোৱা নাই, মানে ঘূৰি